বিটিআৰৰ নতুন চৰকাৰ অহাৰ পিছত তাত কোনো ধৰণৰ এনেকুৱা সিন্ডিকেট বা তেনেকুৱা ভুল কামবিলাক ভাইলেন্স কনফ্লিক্ট এইবিলাক কোনো ধৰণৰ কাম হ'ব নোৱাৰে। যে শ্ৰীৰামপুৰত সিন্ডিকেট চলি আছে, পইচা কালেকশ্যন হৈ আছে, নিজৰ ভিতৰত বহুত মই ইমান পাইছে, মোক ইমান পাইছে, সেইটো ইমান পাইছে, ইয়াৰ ভিতৰতে কথা ওলাই আছে না। সকলে 17 বছৰে যিবিলাক ভুল কাম কৰিছিলে সেই কামবিলাক পাহৰি যাব বিচৰা নাই আৰু সেই কামবিলাক মনত ৰাখিয়ে জীয়াই থাকিব বিচাৰিছে। গতিকে এই কামবিলাক তেখেতসকলে কৰিছিলে, চ' সেইকাৰণে আজি তেখেতসকলে এইবিলাক জানে। আমাৰ অসমত নতুন চৰকাৰ অহাৰ পিছত বিটিআৰৰ নতুন চৰকাৰ অহাৰ পিছত তাত কোনো ধৰণৰ এনেকুৱা সিন্ডিকেট বা তেনেকুৱা ভুল কামবিলাক ভাইলেন্স কনফ্লিক্ট এইবিলাক কোনো ধৰণৰ কাম হ'ব নোৱাৰে। আজি তেখেতসকলে যিবিলাক আমাৰ তাত বদনাম জাপি দিব বিচাৰিছে সেইটো আমি কোনো কাৰণত একচেপ্ট কৰিব নোৱাৰোঁ। আৰু আপোনালোকে নিজে যাই তাতে তদন্ত কৰক যে তাত সব মানে আগৰ নিচিনা নহয়। আগতে ট্ৰাকবিলাক লাইন তাতে বন্ধ হৈ আছিলে, এতিয়া সব ট্ৰাকবিলাক তাতে যাই আছে। ক'ৰবাত কিবা হৈছে আমিও তাত চাইছোঁ, হেল্প কৰিছোঁ। চ' আজিৰ সময়ত সিন্ডিকেটটো বাদ দিয়ক, কোনো এটা অপসংস্কৃতি মানে তেনেকুৱা কুকৰ্ম আমি এই অঞ্চলত হ'বলৈ দিয়া নাই। আৰু সেই বস্তুবিলাক আজি তেখেতসকলৰ চিন্তাৰ বাহিৰত যে তেনেকৈ এটা পৰিৱেশ আহিব পাৰে নেকি, তেনেকৈও বড়োলেণ্ডৰ শান্তি আহিব পাৰে নেকি, তেনেকৈও জাতি জনগোষ্ঠীৰ মাজত মৰম স্নেহ আহিব পাৰে নেকি, বড়োলেণ্ডৰ তেনেকুৱাও কাম হ'ব পাৰে নেকি যে আজি এটা সময়ত তেনেকুৱা সিন্ডিকেট বিভিন্নবিলাক চলি আছিলে, আজি সেইটো দূৰ কৰিও যে এটা চৰকাৰ চলি আছে, ৰাজনীতি চলি আছে, এইবিলাক তেখেতসকলৰ চিন্তাৰ বাহিৰত। তো সেইকাৰণে আগৰ পুৰণা কেছেটবিলাক বজাই আছে। এইটো মেইন কথাটো হ'ল কি, আগৰ যিবিলাক কাম তেখেতসকলে কৰিছিলে সেইটো ৰিমাইণ্ড কৰি পেলাই, মনত ৰাখি পেলাই জীয়াই থকাৰ কাৰণে এইবিলাক কথা কৈ আছে, বাকী একো নহয়। চলোৱাটো আজিৰ কথা নহয়, সেইটো বহুত দিন হ'ল মই শুনাটো। মই যি কথা শুনিছোঁ মই এই কথাটোৱে কৈছোঁ যে শ্ৰীৰামপুৰত সিন্ডিকেট চলি আছে, পইচা কালেকশ্যন হৈ আছে, নিজৰ ভিতৰত বহুত মই ইমান পাইছে, মোক ইমান পাইছে, সেইটো ইমান পাইছে, ইয়াৰ ভিতৰতে কথা ওলাই আছে না। কোনোবা বেছি পাইছে, কোনোবা কম পাই আছে। ইহঁতৰ গ্ৰুপৰ মাজতে কাজিয়া, পইচা লৈ পেলাই অমুকে ইমান পাইছে মই কিয় পোৱা নাই, সেইবিলাক লৈ কাজিয়াত হৈছে। ইয়াৰ পৰাহে লিক হৈছে কথাটো। মহৰ সিন্ডিকেট হওক, আন্ধাৰ সিন্ডিকেট হওক, মাছৰ সিন্ডিকেট হওক, যিকোনো গাড়ীৰ সিন্ডিকেট আছে ইয়াত। টোটেল ইয়াত আমি জানাত একদিনত 30-40 লাখ কালেকশ্যন হয়। অকল মহৰ নহয়, সব গাড়ীতে, বাফেলো হওক বা আন্দা হওক বা মাছ হওক বা কিবা কিবি চুপাৰি বা কিবা কিবি বহুত আছে, চব্জি কিবা কিবি, আৰু সেইটো ব্ৰইলাৰ, এইবিলাক সব আছে। মুঠতে মই কোৱাটো কমেই হ'ব পাৰে, আন্দাজত মই কৈছোঁ, মানুহবিলাক কোৱা মতে 30 পৰা 40 লাখ ডেইলি কালেকশ্যন হয়। আৰু কালেক্টৰৰ নামটো মই যোৱাকালি কৈছোঁ, এই যে গল্ডং বুলি একজন আছে বোলে, আৰু ডেডো বুলি একজন আছে, দুইজনে কালেক্টৰ বোলে। মই ক'ত দিয়ে এইবিলাক জমা, ক'ত দিয়ে নিদিয়ে মই একো নাজানো। মুঠতে পাই ইয়াতে অফিচিয়েল জড়িত আছে, নহ'লে ক'ত পৰা পাৰিব, এই সিন্ডিকেট কাৰণে ৰাইজৰ অসুবিধাটো আপুনি কি ক'ব? ৰাইজে বহুত অসুবিধা হৈছে। এনেকুৱা সিন্ডিকেট কৰাৰ কাৰণে দামবিলাক বাঢ়ি যাই থাকে, চব্জিৰ দাম হওক, তেলৰ দাম হওক, সব দাম বাঢ়ি গৈ আছে। লোকসভা নিৰ্বাচনৰ বিষয়ে কিবা ক'ব নেকি? লোকসভা